BJP सरकार हाय हाय BJP सरकार गो बैक BJP सरकार गो बैक BJP सरकार हाय हाय BJP सरकार और काम नाय BJP सरकार खाम नाय फिन रिंखां बावदों कक्राझाराव BJP दिलानि हेंथा गोख्रों स्लोगान ST मर्यादा मोननांगौनि दाबियाव फिन होस्रि खावबावदों आसा आफादा कक्राझार सहरनि गथ'सा पार्कआव All Adivasi Students Association of Assama गोख्रों कुद्रिखांनाय हाबाफारि लादों। आदिबासी फोलेरनि ST मर्यादा होनांगौनि दाबियाव 2 घन्टा गोख्रों कुद्रिखांनाय हाबाफारि लादों। कुद्रिखांनाय हाबाफारिनि गेजेरजों कक्राझार जिल्लानि जिल्ला बेंगिरिनि गेजेरजों आसाम सरकारनिसिम गोसोखांलायबो गथायनाय जायो। আমি সদসম আদিবাসী ছাত্ৰ সন্থাই আকৌ এবাৰ আন্দোলন কৰিবলৈ বাধ্য হৈছোঁ কাৰণ আমাৰ যিবিলাক মৌলিক দাবীবোৰ আছে বিজেপি চৰকাৰৰ ওচৰত যে আমাৰ মৌলিক দাবী হ'ল যে আদিবাসীসকলক জনজাতিকৰণ কৰা আদিবাসীসকলক শিডিউলিং কৰা চাহ বাগানৰ হাজিৰা 525 টকালৈ বৃদ্ধি কৰা লগে লগে আমাক মাটিৰ অধিকাৰ দিয়া বা অন্যান্য যিবিলাক শিক্ষাৰ অধিকাৰ বা স্বাস্থ্যৰ অধিকাৰ এইবিলাক আছে এইবিলাক আমাৰ মৌলিক প্ৰশ্ন হৈছে মৌলিক দাবীবোৰ হৈছে কিন্তু বিজেপি ওচৰত আমাৰ এটা দাবী আছিল আৰু এটা বিশ্বাসও আছিল আৰু আমি এটা মানে পৰিৱৰ্তন বিচাৰিছিলোঁ যে আদিবাসীসকলে বিজেপি চৰকাৰ আহিলে আমাৰ এটা বিপুল পৰিৱৰ্তন হ'ব কিন্তু আমি কোনো ধৰণৰ পৰিৱৰ্তন দেখা নাই আমি কোনো ধৰণৰ বিজেপিৰ যি প্ৰতিশ্ৰুতি আছিল নিৰ্বাচনী প্ৰতিশ্ৰুতি এই নিৰ্বাচনী প্ৰতিশ্ৰুতি আমি পূৰণ কৰিবলৈ আমি দেখা নাই তাৰ বাবে আজি আমি বিজেপি চৰকাৰৰ বিৰুদ্ধে আমি আন্দোলন কৰিছোঁ আৰু এই আন্দোলন চলি থাকিব আমি মানে এটা পদক্ষেপ ল'ম যে বিজেপি যিখিনি কথা কৈছে যে তেখেতসকলে 2024 অসমৰ পৰা 13 জন বা 12 জন তেখেতসকলে এটা টাৰ্গেট বান্ধি লৈছে যে এমপি জিকাই আনিব আমি এই টাৰ্গেটক বাধা দিম যাতে তেওঁলোকে আমাক জনজাতিকৰণ নকৰাকৈ আমাক মাটিৰ অধিকাৰ নিদিয়াকৈ চাহ বাগানৰ হাজিৰা 525 টকাকৈ 525 টকা নিদিয়াকৈ কেনেকুৱা তেওঁলোকে 12টা বা 13টা বা 14টা জিকি আনে আমি চাম আমি প্ৰতিবাদ কৰিম প্ৰতিৰোধ কৰিম যাতে বিজেপিয়ে অকল 5টা বা 6টা বা 8টাৰ তলতে তেওঁলোকে জিকি আহে তাৰ বাবে আমি ব্যৱস্থা লম আৰু এই ব্যৱস্থা হ'ব বিজেপিৰ যি প্ৰতাৰণা এই প্ৰতাৰণাৰ মানে পদক্ষেপ হিচাপে আমি ৰাজনৈতিকভাৱে বিজেপিক আমি প্ৰতিবাদ জনাম প্ৰতিৰোধ কৰিম আন্দোলন ধাৰাবাহিকভাৱে আগত কৰিছিলোঁ আৰু এই আন্দোলন আমি এতিয়াও কৰি আছোঁ গোটেই অসমত চলি আছে আৰু ইয়াৰ পাছতো বিজেপি যদি কোনো ধৰণৰ যদি সঁহাৰি নজনায় তেতিয়াহ'লে ইয়াতকৈ আৰু ভয়াৱহ আন্দোলন হ'ব গণতান্ত্ৰিক আন্দোলন হ'ব জংগী আন্দোলন হ'ব আৰু মানে ৰাজনৈতিকভাৱে আমি আন্দোলন কৰিম যাতে বিজেপিয়ে কোনো পক্ষে যাতে 13টা বা 14টা যাতে এমপি সিট নাপায় অসমত আমাৰ আন্দোলন গণতান্ত্ৰিকভাৱে শান্তিভাৱে আমি 2 ঘণ্টা জাষ্ট আমি 2 ঘণ্টা আজি আন্দোলন কৰি আছোঁ আৰু ইয়াৰ পাছত যদি নহয় তেতিয়াহ'লে আমাৰ ধাৰাবাহিক আন্দোলনটো ইয়াতকৈ ভয়াৱহ হ'ব নিশ্চিতভাৱে আজিৰ আন্দোলন আমাৰ শান্তিপূৰ্ণ আমাৰ সিটিং ডেমনষ্ট্ৰেশ্যন ধৰ্ণা হৈছে আৰু আমি এটা মেমৰেণ্ডাম আকাৰে আমি আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মেমৰেণ্ডাম দিম যাতে আমাৰ জনজাতিকৰণটো অতি শীঘ্ৰে কনচিডাৰ কৰে আৰু তেখেতসকলে 2024 চনৰ আগে এমপি ইলেকশ্যনৰ আগে যাতে আমাৰ দাবীবিলাক পূৰণ কৰে मोनसे गोजोनथाव खौरां कक्राझार सहरनि जेडी रडजों नांजाबनाय गोजोनपुरी रयेल एनफिल्ड श'रुमनि गोजौआव दंसै आइ आफा BM इन्स्टिट्यूट अफ पेरामेडिक्स बे आइ आफा BM इन्स्टिट्यूट अफ पेरामेडिक्सआ नोंथांमोननो लानानै फैदों देहा जोथोन लाखिनायनि माखासे आयदाफोरनि गोदान सोलोंसालि 10+2नि उथ्रिसारनाय बिजाथि एबा फरायसाफोरा बे पेरामेडिक्सआव गावारि सोलोंथायखौ लानो हागोन कक्राझार सहरनि गोजोनपुरी एबा गांजिमा बाजारजों नांजाबनाय आइ आफा BM इन्स्टिट्यूट अफ पेरामेडिक्सआ नोंथांमोननि थाखाय गोदान मुं थिसननाय आयदाफोरानो जादों मेडिकल लेबरेटरी टेक्नोलॉजी एसिस्टेंट नार्सिं फर्स्ट एड पेशेंट केयर डायालाइसिस टेक्निशियन OT टेक्निशियन फिजियोथेरापि कोर्सखौ 2 बोसोरनि गेजेरावनो आबुं खालामनानै BSS डिप्ल'माखौ लानो हागोन बेजों लोगोसेयैनो ICU टेक्निशियन आरो रेडियोलॉजी टेक्निशियन कोर्सखौ बोसोरसेनि गेजेरावनो आबुं खालामनानै BSS डिप्ल'माखौ लानो हागोन लोगोसे गासैबो डिप्ल'माखौ लानायनि उनाव सरकारि साख्रि मोननायनिबो सुबिदा दं जुदि नोंथांमोनहा बेफोर कोर्सनि थाखाय गोदानै मुं थिसननो गोसो दंब्ला
IAFA BM Institute of Paramedics ni neibe mobile number 9821663110 एबा 6002559220 आव थोंजों सुलादला